মা ও মা কি হল ভোক লাগিছে খাবলৈ কিবা এটা দে আকৌ যোৱাচোন হাত মুখ কেইটা ধুই লোৱা কি আনছা মা ডালি আচাৰটো অলপ দে না এইখিনি দিলে বাবা তই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰ তোক লৈয়ে মোৰ ভৰসা দেউতা ঢুকোৱাৰ পিছত তোক মই কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তই ভালদৰে জানা তুমি কিবা এটা কৰা কি কৰিব লাগে কি কৰিব লাগে মানে এনেকৈ আৰু কিমান দিন কিমান দিন নহ'লে মোক তোমালৈ বিয়া নিদিব নিদিলে কি হ'ল পলুৱে আনিম আৰু নাই নাচাওঁ যদি আনো মোক বিয়া পাতি নিবই তোমাক জানো দিব খোৱা পৰা পণ্ডিত তই ইয়াৰ লগত কি কৰিছা দাদা তই পণ্ডিত আতৰি আতৰি নোৱাৰা থাকিব পাহৰিব খুজিলে মনতে পৰিব আতৰি আতৰি নোৱাৰা থাকিব পাহৰিব খুজিলে মনতে পৰিব মাজনী ক'ত গৈছিলি দেউতা মই গীটাৰৰ ঘৰৰ পৰা দেউতা এই বিয়াখন ঠিক কৰিব লাগিছিল যিহেতুকে মা ঢুকোৱাৰ পিছত তুমি আমাক তুলি ডাঙৰ ডাঙৰ কৰিছা আৰু আপোনাৰ মৰমত আমি কেতিয়াও দাগ লাগিব নিদিওঁ মই দৰা চাইছোৱেই ৰ মোৰ লগৰ চলিহাৰ ডাঙৰ ল'ৰাটোৰ লগত এইৰ বিয়া ঠিক কৰিছো দেউতা এই আপুনি কি কৈছে মই সিদ্ধাৰ্থৰ বাহিৰে বেলেগৰ লগত বিয়া নকৰো খুৰাদেউ আছে আহ খুৰা ভালনে আপোনাৰ আছো দে মানে খুৰা আমি এটা কিবা বেলেগ কামৰ কাৰণেহে আহিছিলোঁ এই মানে গমেইটো পাইছে মানে লকডাউন তাতে আৰু স্কুলবিলাকো বন্ধই হৈ আছে ভাবিছিলোঁ গাঁৱৰ সেই সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে কিবা এটা অনুষ্ঠানতেই কৰোঁ নেকি 2 দিনৰ বাবে ক্লাবত তাতে মই কি কৰিব লাগে নহয় মানে খুৰা আচলতে তোমালোকে কি বুজে জানা তোমালোক আঁঠুৱা চাই ঠেং মাৰিব লাগে খুৰা নুবুজিলোঁ আৰু বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নালাগে ঠিক আছে খুৰা আহিছোঁ তেনেহ'লে আৰু বহুত বাৰ যাব
চাবা কথাটো যাতে ভণ্টি গম নাপায় ঠিক আছে ৰাখিছোঁ ঐ তই ইয়াত কি কৰিছ বহিব পাৰিম নে এইবোৰ কি শুনিছো যি শুনিছা ঠিকে শুনিছা দিয়া একো নাই দিয়া যি হ'ব লগা আছে হৈ গ'ল ব'লা যাওঁ ব'লা ভণ্টি এয়া চা তই যাৰ বাবে ভাত পানী এৰি কান্দি আছ সি আজি বেলেগৰ লগত দাদা তহঁতি যাৰ লগতে খোৱা মই তাৰ লগতে বিয়া হ'ম জীবন রোল থমকি ও বুকুরে লগরি গোলা তরি জীবন রোল থমকি দুচকু ভেদি পাঞ্চনার দোলা রামঠু গরকি মুহারি দুগুর খবরে দূৰলৈ যায় পাঞ্চনাৰ দোলাত তুমি নাই ময়ো নাই 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 আজি কোনো নাই Dimpy, Tumar হ'লনে? ৰবা গৈছো বিয়াৰ কিছুদিন পিছত ডিম্পী আৰু তাইৰ গিৰিয়েক ক'ৰবালৈ গৈ থাকোঁতে এটা এক্সিডেণ্ট হ'ল গিৰিয়েক ঢুকালে আৰু ডিম্পীক বচাবলৈ ব্লাডৰ প্ৰয়োজন হ'ল দাদাক আৰু দেউতাকে সকলোবোৰ চেষ্টা কৰিলে কিন্তু তাইৰ লগত মেটচ হোৱা ব্লাড ক'তোৱেই পোৱা নগ'ল এই খবৰটো সিদ্ধাৰ্থে পাই হস্পিটেল পালেহি যিহেতু ডিম্পী আৰু সিদ্ধাৰ্থৰ ব্লাডৰ গ্ৰুপ একেই আছিল স্যার এই ডিম্পি হাজৰিকা স্যার
ইয়াত কি কৰিছ? চাওক ডাঙৰীয়া, আপুনি তেনেকৈ কৈছে। যদি যে এখেত নাথাকিল হয় আমি আপোনাৰ ছোৱালীক বচাব নোৱাৰিলোহেঁতেন। পাৰিলে মোক ক্ষমা কৰি দিব পাই। খুৰা এইবোৰ আপুনি কি কৈছে? তোমালোকৰ প্ৰেমক মই বৰ অপমান কৰিছিলোঁ। আজি সেই প্ৰেমে মোৰ ছোৱালীটোৰ জীৱন বচাল। পাৰিলে মোক ক্ষমা কৰি দিব পাই। নাই খুৰা তেনেকৈ নক'ব।